কবিতার শিরোনাম মই কোন, কথাকর বিপ্রিন্সি আবৃত্তি পাখি দাস। মই কোন হয়, মই কি হয়, মোৰ হৈছে কি, মই কেনেকৈ কওঁ মই বৰবাদ হৈ উৰণীয়া। মই হাৰিছো যদিও কোনোবাৰ সাহস হৈছো। মই ঠিকনাবিহীন আৰু তেওঁ মোৰ ৰাস্তা দেখোঁতা। মই যদি কষ্ট পাওঁ তেওঁ মোৰ কষ্ট পাহৰাই দিয়া মেডিচিন। মই যদি আশাবিহীন হওঁ তেওঁ মোৰ ভগৱান। জীৱনটো আধৰুৱা কিতাপৰ নিচিনা তেওঁৰ অবিহনে। মোৰ শব্দত লুকাই থাকে তেওঁৰ বিশেষতা। মই বিচাৰিলেও যিটো ক'ব নোৱাৰো তেওঁৱেই সেইজন, তেওঁৰ এটি ধুনীয়া অনুভৱ। জানো আমাৰ কোনো মিল নাই, সমাজত আমাৰ ভাল পোৱা খাদৰুৱা নহ'ব। তেওঁ প্ৰথম বৰষুণৰ টোপালটোৰ নিচিনা আৰু মই উৰুৱা ধূলিৰ নিচিনা। তেওঁ যদি চন্দ্ৰ, মই চন্দ্ৰৰ দাগটোৰ নিচিনা। তেওঁ যদি ডাঙৰ সাগৰৰ চঞ্চল ঢৌটো আৰু মই সাগৰৰ পাৰৰ নিচিনা, যিটো চুই গৈ যায় কিন্তু কেতিয়াও মিলন নহয়। এটি সপোন কেতিয়াও দিঠক নহয়। যেনেকৈ চন্দ্ৰই কেতিয়াও মাটিলৈ আহিব নোৱাৰে, যেনেকৈ ভগৱান এজন ব্যক্তিৰূপী হ'ব নোৱাৰে। মাথো এইটো কথা ভাবি বহুবাৰ নিজৰ লগতেই কাজিয়া কৰোঁ। কি হ'ল আমি লগ নহলো, নিজকে প্ৰশ্ন সোধো। উত্তৰত সদায় মই নিজক অকলেই পাওঁ। ভাল পোৱাৰ অৰ্থ তুমি মোক শিকালা। পৃথিৱীৰ আগত মন খুলি থিয় দিব সাহস তুমি দিলা। মোৰ ভাল পোৱাৰ সঁহাৰি জনাই মোক নতুন জীৱন দিলা। জীৱনৰ সকলো সপোন মই তোমাৰ লগত দেখিলো। কোনোবাৰ সঁহাৰি পালে জীৱনটো যে ইমান ধুনীয়া হয়, সেই অনুভৱ তুমি মোক দিলা। তোমাৰ সকলো কষ্টই মোক এজন ভাল মানুহ হিচাপে গঢ় দিলে। মোৰ জীৱন মোতকৈ মোৰ এতিয়া তুমিয়েই আপোন। এতিয়া যদি তুমি নাই তেন্তে ময়ো নাই। সেইকাৰণে সদায় ৰাতি নিজকে প্ৰশ্ন কৰোঁ, মই কোন, মই কি, মোৰ হৈছে কি, মই কেনেকৈ কওঁ। সেইটোৰ বাবে অপেক্ষা কৰিছো, কিজানি মই এদিন মোক বিচাৰি পাওঁ। কি জানিবা কাহানিবা তোমাকেই বিচাৰি পাওঁ।